দেৰগাঁৱৰ দাধৰা শংকৰদেৱ চাৰিআলিত 18, 19 আৰু 20 মাৰ্চত অসমৰ আগশাৰী ভ্ৰাম্যমাণ নাট্য দল হেঙুল থিয়েটাৰৰ নাট প্ৰদৰ্শন অনুষ্ঠিত হ'ব। বৃহত্তৰ দাধৰাবাসী ৰাইজৰ সহযোগত অহা 18, 19 আৰু 20 মাৰ্চত দাধৰা শংকৰদেৱ চাৰিআলিত অসমৰ আগশাৰী ভ্ৰাম্যমাণ নাট্য দল হেঙুল থিয়েটাৰৰ নাট প্ৰদৰ্শন অনুষ্ঠিত হ'ব। হেঙুল থিয়েটাৰ নাট প্ৰদৰ্শন কৰিবলৈ অহাত অধিক আশাবাদী হৈ আছে বৃহত্তৰ দাধৰা অঞ্চলৰ নাট্যপ্ৰেমী ৰাইজ। এইবাৰ হেঙুলৰ ৰূপালী মঞ্চত ৰাজদ্বীপৰ বুদ্ধদেৱ, হিমাংশু প্ৰসাদ দাসৰ ৰঘুনাথ, প্ৰণৱ বৰুৱাৰ গোন্ধ তিনিখন নাটকেই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। অভিনয় কৰিছে সুদৰ্শন নায়ক প্ৰসেনজিৎ বৰা, মোহময় অভিনেত্ৰী নিৰ্মালী বৰা, বলিষ্ঠ অভিনেতা মহেশ বৰা আদিয়ে। যিমানে বেয়া গণ সিমানে ভাল কাম। শ্ৰেষ্ঠত্বৰ দৌৰত সদায় প্ৰথম হেঙুল থিয়েটাৰ আহিব ধৰিছে দেৰগাঁও দাধৰা শংকৰদেৱ চাৰিআলি। বহাব লাগে মগজু, বহাইছ গা। এটা দৌৰিছে গোন্ধৰ পিছত আৰু তই ককাই ভাই হালকে পুৰি ফুটছাই কৰি পেলা। গম পোৱা নাই। অহা 18, 19 আৰু 20 মাৰ্চত নিবেদন কৰিব তিনিখনকৈ নতুনত্বৰে ভৰা নাট। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 18, 19 আৰু 20 মাৰ্চত আমি হেঙুল থিয়েটাৰ আহি আছোঁ দেৰগাঁৱৰ দাধৰা শংকৰদেৱ চাৰিআলিলৈ 3টি নিশাৰ বাবে নাট মঞ্চস্থ কৰিবলৈ। গতিকে উক্ত 3টি নিশাতে আমি আপোনালোকৰ সহায় সহযোগিতাৰ উপস্থিতি সাদৰেৰে কামনা কৰিলোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা ইংৰাজী 18, 19 আৰু 20 মাৰ্চত আমি আহি আছোঁ দেৰগাঁৱৰ দাধৰা শংকৰদেৱ চাৰিআলিলৈ হেঙুলৰ মঞ্চত 3টি নিশাৰ বাবে নাট মঞ্চস্থ কৰিবলৈ। আমাৰ প্ৰথম নিশাৰ নাটক নাট্যকাৰ অভিনেতা প্ৰণৱ বৰুৱাৰ ৰচিত আৰু সংকল্পজিৎ হাজৰিকাৰ দ্বাৰা পৰিচালিত নাটক গোন্ধ। আৰু দ্বিতীয় নিশা এই বৰ্ষৰ বহু চৰ্চিত নাটক ৰাজদ্বীপ দেৰ ৰচনা আৰু সংকল্পজিৎ হাজৰিকাৰ পৰিচালনা নাটক বুদ্ধদেৱ। আৰু তৃতীয় নিশা নাট্যকাৰ অভিনেতা হিমাংশু প্ৰসাদ দাসৰ ৰচনা আৰু সংকল্পজিৎ হাজৰিকাৰে পৰিচালনাৰ নাটক ৰঘুনাথ। গতিকে উক্ত 3টি নিশাতে আপোনালোকৰ উপস্থিতি আৰু সহায় সহযোগিতা সাদৰেৰে কামনা কৰিছোঁ। শ্ৰেষ্ঠত্বৰ দৌৰত সদায় প্ৰথম হেঙুল থিয়েটাৰ আহিব ধৰিছে দেৰগাঁও দাধৰা শংকৰদেৱ চাৰিআলিলৈ। অহা 18, 19 আৰু 20 মাৰ্চত নিবেদন কৰিব তিনিখনকৈ নতুনত্বৰে ভৰা নাট। কপিব দেৰগাঁও, কপিব শংকৰদেৱ চাৰিআলি। 18 মাৰ্চ শনিবাৰে প্ৰণৱ বৰুৱাৰ গোন্ধ, 19 মাৰ্চ দেওবাৰে ৰাজদ্বীপৰ বুদ্ধদেৱ, 20 মাৰ্চ সোমবাৰে হিমাংশু প্ৰসাদ দাসৰ ৰঘুনাথ।